নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আহতগুৰিৰ ঘটনা এটা নতুন মূৰ লৈছে কাবাডী খেল চাবলৈ গৈছিল যুৱক কেইজন আৰু কাবাডী খেল চাবলৈ যোৱা যুৱক কেইজনক গৰু চুৰৰ সন্দেহত প্ৰহাৰ কৰিলে এডল উন্মত্ত লোকে ধৰি বান্ধি লোক কেইজনক প্ৰহাৰ কৰা হল যুৱক কেইজনক প্ৰহাৰ কৰা হল আৰু গণপ্ৰহাৰত এজন যুৱকৰ মৃত্যু হল গৰু চুৰৰ সন্দেহতে তিনিজনকৈ যুৱকক ৰাজহুৱা শাস্তি দিয়া হল আৰু এজন যুৱকৰ মৃত্যু হল কাবাডী খেল চাবলৈ গৈছিল যুৱক কেইজন আৰু সেই যুৱক কেইজনকে গৰু চুৰ কৰা বুলি সন্দেহ কৰিলে একাংশ ৰাইজে তেওঁলোকৰ বাহন পৰ্যন্তও জ্বলাই দিয়া হল আৰু তাৰ পাছতে ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা হৈছে যিসকল দোষী প্ৰতিজন দোষীয়ে পাব কঠোৰ শাস্তি সেই মন্তব্য কৰিছে আইজিপি সবিশেষ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাখিছে আহতগুৰি ঘটনাৰ নতুন মূৰ কাবাডী খেল চাবলৈ গৈছিল যুৱক কেইজন যিকেইজন যুৱকক প্ৰহাৰ কৰা হৈছিল তেওঁলোকে কাবাডী খেল চাবলৈহে গৈছিল গৰু চুৰৰ সন্দেহতে গণপ্ৰহাৰৰ বলি হল তিনিজনকৈ যুৱক ৰাইজৰ প্ৰহাৰত এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহিছে সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে দোষীক কঠোৰ শাস্তি দিয়া হ'ব বুলি মন্তব্য কৰিছে আইজিপিয়ে যি দোষী কঠোৰ শাস্তি তেওঁ লাভ কৰিব দোষীক কঠোৰ শাস্তি দিয়া হ'ব আহতগুৰিৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল য'ত তিনিজনকৈ যুৱকক প্ৰহাৰ কৰা হৈছিল সেই যুৱকক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল এডল উন্মত্ত লোকে এজন যুৱকৰ মৃত্যু হল আৰু গৰু চুৰৰ সন্দেহতে এইসকল জনতাই মৰিয়াই মাৰি পেলালে এজন যুৱকক আন দুজন যুৱকৰ অৱস্থা সংকটজনক তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে নিশাৰ পৰা পুৱা পৰ্যন্ত প্ৰহাৰ কৰা হল যুৱকক বৰ্বৰভাৱে একাংশ লোকে প্ৰহাৰ কৰিলে যুৱক কেইজন আৰু মৰিগাঁও আহতগুৰিতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে সেই স্থানত উপস্থিত হৈছিল আইজিপি আৰু তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইজিপি আমাৰ হাতত মন্তব্য আছে আৰক্ষী বিষয়াৰ মন্তব্য আগবঢ়াইছে লিগেলি কেছটো ল'ম মানে কঠোৰতমৰ পৰা কঠোৰতম শাস্তি দিম যি দোষীসকলে যিখিনি এইটো কামটো কৰিছে তেওঁলোকৰ ওপৰত আমি আটাইতকৈ ষ্ট্ৰংগেষ্ট একশ্যনটো আমি ল'ম আপুনি প্ৰাথমিক তদন্তত কি পাইছে প্ৰাথমিক তদন্তত আমি পাইছোঁ যিখিনি মোক এছ পিয়ে অলৰেডি মোক ব্ৰিফ কৰিলে মই জেগালৈ যোৱা নাই জেগালৈ মই গৈ আছোঁ এতিয়া তাত গ'লেহে মই সম্পূৰ্ণ পিকচাৰখন ক্লিয়াৰ হ'ব ইয়াত মই যিটো গম পাইছোঁ 8জনমান ল'ৰা গৈ আছিল সেইফালে কাবাডী খেলা চাই এখন গাঁৱৰ আহতগুৰি গাঁৱৰ মাজেদি গৈছিলে তাত অলপ সময়ৰ আগতে মানে যোৱাকালি অকণমান সময়ৰ আগতে 3টা গৰু চুৰি হৈছিলে তো মানুহখিনি উত্তেজিত হৈ আছিলে এই ল'ৰাকেইজনক 7জন ল'ৰাক তেওঁলোকে গৰু চুৰ বুলি সন্দেহ কৰি তাতে বান্ধি থৈ মাৰপিট কৰিছে তো মাৰপিট কৰাৰ পিছত পুলিচ গৈছিলে ৰাতি পুলিচ যাওঁতে পুলিচকো এটেক কৰিছে পুলিচৰ গাড়ীও ভাঙিছে তো পিছত ৰাতিপুৱা আমাৰ ৰিইনফৰ্চমেণ্ট পাৰ্টি গৈছিলে সৰহকৈ পুলিচ গৈছিলে তেওঁলোকক আমি উদ্ধাৰ কৰি আনিছোঁ তাৰে ইতিমধ্যে এজনৰ মৃত্যু হৈছে আৰু বাকী 2জন জখম হৈ আছে তো এই সংক্ৰান্তত আমাৰ অলৰেডি 2খন এফআইআৰ হৈছে আৰু এফআইআৰ আহিব আমি কেছ ৰেজিষ্টাৰ কৰিম আৰু আমি লিগেলি একশ্যন ল'ম কোনো দোষীকে আমি হাৰি যাবলৈ নিদিওঁ হয় কেছ ৰেজিষ্টাৰ হ'ব অলৰেডি আমি এফআইআৰ লৈছোঁ যিসকলে পুলিচৰ ওপৰত হাত দিছে বা প্ৰশাসনৰ ওপৰত হাত দিছে তেওঁলোকৰ এগেইনষ্টত আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ আমাৰ ভিডিঅ' ফুটেজ আছে প্ৰত্যেকজন মানুহক চিনাক্ত কৰি আমি প্ৰত্যেকজন মানুহক কঠোৰতমৰ পৰা কঠোৰতম শাস্তি দিম কোনো হাৰি যাব নোৱাৰিব ক'ব পৰা হোৱা নাই কাৰণ ৰাতিৰ কথা আৰু গোটেই ঘটনাখিনিতো ল' এণ্ড অৰ্ডাৰতে বিজি হৈ আছিলে পুলিচখিনি সেইখিনি তদন্ত চলি আছে পিছতহে আমি ক'ব পাৰিম তেওঁলোকে সঁচাকৈ জড়িত আছিলে গৰু চুৰিৰ লগত জড়িত হওক নহওক কিন্তু কাৰো আইনটো হাতত লোৱাৰ অধিকাৰ কাৰো